Hello guys, পুনৰ স্বাগতম জনাইছো মাই টেকনিক্যাল চেনেল জিন্টুছ টেকনিক্যাল ৱৰ্ল্ডলৈ। আজি আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে কেনেকৈ মোবাইল ৰিচাৰ্জ নিজৰ মোবাইলতে কৰিব পাৰিব প্লাছ ডিটিএছ মানে জানিছে আৰু ন টাটা স্কাই ডিছ টিভি যি হওক আৰু যাৰ যি আছে তাৰমানে সেইবোৰ আপোনালোকে নিজৰ মোবাইলতে ৰিচাৰ্জ কৰিব পাৰিব। বহুত চাগে বোধহয় জানে আৰু বহুত নজনা মানুহো আছে, যেনেকৈ মই নাজানিছিলোঁ, দৌৰ মাৰিছিলোঁ মোবাইলৰ ৰিচাৰ্জ কৰিবলৈ দোকানলৈ বা লাকু কৰিবলৈ দোকানলৈ দৌৰ মাৰিছিলোঁ। আজি প্ৰকৃতিৰ মাজত আছোঁ, চ' নইজ বহুত আছে, ইগন'ৰ কৰিব। আপোনালোকক মই কৈছোঁ ডেম চিয়'ৰ আজি কাটিম, ডেম চিয়'ৰ মনত ৰাখিব, ডেম চিয়'ৰ। ব'লক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক অনলাইনত মোবাইল ৰিচাৰ্জ কেনেকৈ কৰিব সেইটোকে দেখাই লৈছোঁ। তাৰপিছত আপোনালোকক ডিটিএছ বা আপোনালোকৰ টাটা স্কাই হওক ডিছ টিভি হওক এইবোৰ দেখাম। আপোনালোকক 3টা মোবাইলৰ প্ৰয়োজন নাই, মাত্ৰ এটা মোবাইল হ'লে হৈ যাব যথেষ্ট। মোৰ আপোনাৰ এটা কাৰণে লৈছোঁ 3টা মোবাইল। এই মোবাইলটোত মই আপোনালোকক ৰিচাৰ্জ কৰি দেখাম এই মোবাইলটোৰ পৰা। আৰু এই মোবাইল এটা কাৰণে লৈছোঁ, ইয়াত আপোনাৰ বেংকৰ OTP আহিব, কাৰণ মই যিখন ডেবিট কাৰ্ড ইউজ কৰিম বা ATM কাৰ্ড ইউজ কৰিম সেই কাৰ্ডখনৰ OTP এইটো মোবাইলত আহিব। মই আপোনালোকক চিম্পুল ৱে দেখাই আছোঁ। ফাৰ্ষ্ট এপ্লিকেশ্যনটোৰ নাম হৈছে ফ্ৰী চাৰ্জ, অ'পেন কৰি দেখাইছোঁ আপোনালোকক। আৰু বহুত এপ্লিকেশ্যন আছে, আজি আপোনালোকক এইটোৱে দেখাইছোঁ। আপোনালোকে গুগল প্লে ষ্ট'ৰত পাই যাব, ফ্ৰী চাৰ্জ বুলি চাৰ্চ কৰিব, তাৰপিছত ডাউনলোড কৰি ল'ব। প্ৰথমতে আপোনালোকৰ ৰেজিষ্টাৰ বুলি ওলাব। ৰেজিষ্টাৰনো কেনেকৈ কৰে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাই দিম, এইটো দেখালে অলপ দীঘল হৈ যাব। প্ৰথমতে দেখিছে নিশ্চয় মোবাইল অপশ্যন ওলাইছে, ইয়াত মোবাইলত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে এতিয়া যিটো মোবাইল ৰিচাৰ্জ কৰিব, যিটো নাম্বাৰ ৰিচাৰ্জ কৰিব সেই নাম্বাৰটো টাইপ কৰিব লাগিব। এতিয়া নাম্বাৰটো টাইপ কৰি দিলোঁ, এইটো জিঅ' নাম্বাৰ, জিঅ' আছাম শ্ব' কৰি আছে। তলত নিশ্চয় ডান বোলা অপশ্যনটো দেখিছে, এতিয়া এইটো ক্লিক কৰিব লাগিব। ক্লিক কৰি দিলোঁ। এতিয়া আপোনালোকৰ যিমান টকা ৰিচাৰ্জ লাগে সিমানটো ডাইৰেক্ট আপোনালোকে টাইপ কৰি দিলেও হ'ব। মই আপোনালোকক নিয়ে জাষ্ট প্লেনখিনি শ্ব' কৰা দেখাই দিছোঁ। এইখিনি হৈছে প্লেন। মোক আপোনালোকৰ ইয়াত 199 প্লেনটো লাগে, চ' মই ইয়াত ক্লিক কৰিছোঁ। হৈ গ'ল। এতিয়া আপোনালোকৰ হাতত যদি এখন ATM বা ডেবিট কাৰ্ড আছে, আপোনালোকে এইটো অপশ্যন যাব, ক্ৰেডিট বা ডেবিট অপশ্যনটোত। হৈ গ'ল। এতিয়া ইয়াত দিছে এণ্টাৰ কাৰ্ড নাম্বাৰ। ইয়াত এণ্টাৰ কাৰ্ড নাম্বাৰ মানে আপোনালোকৰ ATMৰ ফ্ৰণ্ট ছাইডত 16টা ডিজিটৰ নাম্বাৰ থাকে, সেই 16টা ডিজিট ইয়াত এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত দিছে মান্থ অব্লিক ইয়েৰ, তাৰমানে আপোনালোকৰ কাৰ্ডখন বা ATMখন যিমান বছৰ বা যিমান মাহলৈকে ভেলিডিটি আছে বা এক্সপাইৰী ডেট আছে, সেই মাহ আৰু সেই ইয়েৰটো ইয়াত টাইপ কৰি দিব। হৈ গ'ল। তাৰপিছত এইটো যে দিছে CVV মানে হৈছে আপোনালোকৰ ATMখনৰ পাছফালে যি 3টা ডিজিট লাষ্টৰ ফালে 3টা ডিজিট ওলাই থাকে, আপোনালোকে চাবচোন, সেই 3টা ডিজিট ইয়াত টাইপ কৰিব লাগিব। হৈ গ'ল। সেই টাইপ কৰি ইয়াত প্ৰচিড টু পে 199ত ক্লিক কৰি দিব লাগিব। এতিয়া মোৰ যিহেতু কাৰ্ড ছেভ কৰি থোৱা আছিলে, চ' মই কাৰ্ডত যাওঁ। তো হৈ গ'ল, মই কাৰ্ড আৰু CVV অলৰেডি টাইপ কৰি দিলোঁ। এতিয়া মই প্ৰচিড টু পে 199ত ক্লিক কৰিছোঁ। লোডিং হৈ আছে। এতিয়া প্ৰচেছিং দেখাই আছে। নেটৰ প্ৰব্লেম আৰু কি ক'ব, হয় এডালো নেটৱৰ্ক নাই দেখিছে। ভেৰিফাইড বাই ভিজা দেখাইছে। আকৌ প্ৰচেছিং। OTP এতিয়া আহিব, মেনুৱেলি চিলেক্ট কৰিছোঁ মই, OTP আহি গ'ল। এতিয়া মই OTPটো চাই লৈছোঁ। গ'ল, OTP টাইপ কৰি দিলোঁ। এতিয়া মই মেক পে'মেণ্টত ক্লিক কৰিব লাগিব, চ' ক্লিক কৰিলোঁ। আকৌ প্ৰচেছিং ওলাইছে। আচলতে নেট শ্ল' যদি নাথাকে, নেটটো ফাষ্ট থাকিলে ইমান টাইম নালাগে, হৈ গ'ল তেন অলৰেডি। চ' দীঘলীয়াকৈ লাইন গৈ আছে। আহি গ'ল মেছেজ, এইটো ফোনত মেছেজ আহি গ'ল, মোৰ এইটোতো আহি গ'ল। হৈ গ'ল, মেছেজো আহি গ'ল ওপৰত, আৰু তলতো ছাকচেছফুল দেখাই আছে। তো কাম ফিনিছ হৈ গ'ল। এইটোত আপোনালোকক এতিয়া মই দেখাই আছোঁ। চৰি, পাছৱৰ্ডটো ৰং হৈ গৈছিলে। এইটো চাওক, মেছেজ আহি গৈছে অলৰেডি ৰিচাৰ্জ কৰা। এইটো আপোনালোকৰ ছাকচেছফুল দেখাই দিলে। এতিয়া আহিছোঁ আপোনালোকক ডিটিএছ ৰিচাৰ্জ কেনেকৈ কৰে সেইটো দেখাম। গতিকে এইটো মোবাইলৰ কোনো প্ৰয়োজন নাই, ৰিচাৰ্জ হৈ গ'ল অলৰেডি। ফ্ৰী চাৰ্জ এপ্লিকেশ্যনটোৰ পৰাই দেখাই দিছোঁ, মই মেক্সিমাম সেইটো ইউজ কৰোঁ। আৰু আপোনালোকৰ বহুত আছে, পে'টিএম আছে, গুগল পে' আছে, ফোন পে' আছে, বহুত আছে। আকৌ দেখাই দিছোঁ ফ্ৰী ৰিচাৰ্জতে, সেইটো অ'পেন কৰি ল'ব আপোনালোকে। অ'পেন হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত নিশ্চয় দেখিছে ডিটিএছ, তাত ক্লিক কৰিব। হৈ গ'ল। এতিয়া আপোনালোকৰ যিটো অপাৰেটৰ হয়, ইয়াত চিলেক্ট অপাৰেটৰ বুলি আছে, তাত ক্লিক কৰিব। ডিছ টিভি, ৰিলায়েন্স, এয়াৰটেল, ছানডাইৰেক্ট, টাটা স্কাই, D2H, আপোনাৰ যিটো হয় সেইটো ক্লিক কৰিব।
তাৰ পাছত আপোনালোকৰ ইয়াত DTH নাম্বাৰটো, তাৰমানে আপোনাৰ DTHখনৰ যিটো নাম্বাৰ বা ভিউইং কাৰ্ড থাকে সেই কাৰ্ড নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব। তাৰপিছত কণ্টিনিউ মাৰিব। এতিয়া মোৰ যিহেতু আগত ৰিচাৰ্জ কৰি থোৱা আছিলে, চ' মই হেৰি নকৰিলেও হ'ব এইটো। চ' মই ক্লিক কৰিছোঁ, লোডিং হৈ আছে। চ' ইয়াত আপুনি প্লাছ বটনটো ক্লিক কৰিব, হৈ গ'ল। আপুনি প্লেনখিনি চাওঁ বুলিলে চাব পাৰে, এনেকৈ ক্লিক কৰি পিনি আপোনালোক যেনেকুৱা ধৰণৰ প্লেন লাগে। কিন্তু মোৰ আপোনাৰ ৰিচাৰ্জটো মই যিমান কৰোঁ সেইটো মই গম পাওঁ, তাৰমানে সেইটো কাৰণে সেইটো ৰিচাৰ্জ কৰিব লাগিব। নেটটো মই শ্ল' মাৰিছে, চ' এডজাষ্ট কৰি ল'ব আৰু গাঁৱলীয়া জেগা কিন্তু কম আৰু আপোনালোকৰ হৈ গ'ল। প্লাছ কৰিলোঁ, 258 ৰিচাৰ্জ কৰিব লাগে। চ' হৈ গ'ল। এতিয়া ৰাইট চিনত ক্লিক কৰিছোঁ। আকৌ ছেইম কণ্ডিশ্যন, এণ্টাৰ কাৰ্ড নাম্বাৰ 16 ডিজিট মাৰিব লাগিব, এক্সপায়াৰী মান্থ, এক্সপায়াৰী ইয়াৰ মাৰিব লাগিব, CVV মাৰিব লাগিব। আপুনি কৈছিলোঁ আপোনালোকক ছেইম প্ৰচেছ। তাৰপিছত আপোনালোকে প্ৰচিডটো পে' কৰি দিব। এতিয়া মোৰ যিহেতু ছেভ আছে, গতিকে মই এইটো ছেভ কৰি লওঁ। হৈ গ'ল মোৰ অল কমপ্লিট এইখিনি। এতিয়া মই প্ৰচিডটো পে' কৰিব লাগে, কৰি দিছোঁ। আৰু এইটো মোবাইল যিহেতু OTP ইয়াত আহিব, চ' এইটো আকৌ লৈ লোৱা হৈছে লগত। প্ৰচেছিং দেখাই আছে, ভেৰিফাইড বাই ভিজা ওলাইছে। 4Gটো আচলতে 2G নিচিনা কাম কৰিছে। OTP আহি গ'ল। ইয়াত আপোনালোকে এণ্টাৰ OTP মেনুৱেলি কৰক। যদি চিমখন সোমাই থাকে তেনেহ'লে অট'মেটিক ডিটেক্ট কৰি ল'ব। মেনুৱেলি কৰিলোঁ, ইয়াত যাওঁ। OTPটো মই এতিয়া চাই টাইপ কৰি আছোঁ। টাইপ কৰিলোঁ, এতিয়াতো কোনো প্ৰয়োজন নাই। এতিয়া আপুনি মেক পে'মেণ্টত ক্লিক কৰি দিওঁ। কিবা এটা লাইনডাল গৈছেচোন। So finally your payment is successful. কি ক'ব আৰু, এটা ৰিচাৰ্জ কৰোঁতে ইমান দেৰি লাগি গৈছে। হৈ গ'ল, মোৰ ইয়াত ডিষ্ট্ৰিবিউট মেছেজ আহি গ'ল, 258 ইজ ছাকচেছফুল। এইটো যিহেতু ডিষ্ট্ৰিবিউটৰ নাম্বাৰটো মোৰ নিজৰে আৰু ৰেজিষ্টাৰ্ড হৈ থকা নাম্বাৰটো এইটোৱে, চ' মেছেজ ইয়ালৈ আহি গৈছে। চ' হৈ গ'ল। এতিয়াও লোডিং হৈ আছে, দেখিছে আপোনালোকে। ৰিচাৰ্জটো সোমাই গৈছে, হৈ গ'ল, ৰিচাৰ্জ ছাকচেছফুল। চ' এইটোৱে এনেকৈ আপোনালোকে DTH বা মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। আপোনালোকক মই নেক্সট এটা ভিডিঅ'ত পে'টিএমৰ দ্বাৰা আপোনালোকে কেনেকৈ ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰিব সেইটো বিষয়ে অলপ দেখাম ভিডিঅ'। সেইটো এটা নতুন ভিডিঅ'ত লৈ আহিম। চ' ইমানে। চ' এইটো আছিল আজিৰ ভিডিঅ'। ডেন চিয়ৰ বুলি ক'লোঁ হয়, এতিয়াও চাগে বহুতে বুজি নাপাবলৈও আছে। এতিয়া গালি চালি নাপাৰিব আৰু দেই। যদি বুজি নাই পোৱা ভিডিঅ'টো বাৰে বাৰে চাব, নহ'লে বেলেগকৈ হ'লেও শিকি ল'ব। কিন্তু মই পৰাপক্ষত যিমানখিনি জানিছিলোঁ সিমানখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ইমানখিনি আৰু বেয়া পালেও ভিডিঅ'টো কিন্তু ডিছলাইক নকৰিব আৰু, ডিলত লাগি যায় বুলি কৈছোঁৱে। কি কৰিব, উপায় নাই। চ' যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে চাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিব। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। টিল এণ্ড হেভ এ গ্ৰেট ডে, অলৱেজ কিপ স্মাইলিং।